নমস্কাৰ, মই ৰাবিয়া বেগম। কবি জুবাইৰ আহমদ লস্কৰৰ কথাৰে আজি এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম প্ৰেম আজি মিছা। হয়, প্ৰেম আজি মিছা মোৰ বাবে, কাৰণ আজি মই যোগ্য। কেতিয়াবা খাইছিলোঁ প্ৰেম বিচাৰি হাবাথুৰি, কোনোবাই পাৰিছিল মোক গালি, কোনোবাই আকৌ কৈছিল মোক প্ৰেম কৰাৰ অধিকাৰ নাই বুলি। কাৰণ এটাই, তেতিয়া মোৰ হাতখন আছিল খালী। আজি মই যোগ্য, কাৰণ মোৰ খালী হাতখন এতিয়া আজি পূৰ্ণ। বহুতেই বিচাৰে আজি এই পূৰ্ণ হাতখন খাব দিবলৈ। বহুতে কৰে আজি মেছেজ হাই হেল্ল' বুলি, কিন্তু তেওঁলোকে নাজানে মোৰ বাবে আজি প্ৰেম মিছা বুলি। বহুতে পাহৰি গ'ল অতীতৰ কথা, এতিয়াহে তেওঁলোকৰ চকুত ভাহিল মোৰ যোগ্যতা। কিন্তু মই কেনেকৈ পাহৰিম অতীতত ভাঙি যোৱা মোৰ হৃদয়খনৰ কথা। সেয়ে মোৰ বাবে প্ৰেম আজি মিছা, কাৰণ প্ৰেমৰ আগত লাগে নিজ যোগ্যতা। ধন্যবাদ।